নমস্কাৰ মই সংগীত শিল্পী মানসী দেৱী যেহেতু লকডাউনৰ সময় গতিকে প্ৰয়োজন ব্যক্তিয়ে নিজৰ ঘৰৰ ভিতৰত আবদ্ধ আৰু সবে কিছু বেলেগ বেলেগ ধৰণৰ কাম কৰি নিজৰ সময়বোৰ পাৰ কৰিবলৈ চেষ্টা কৰিছে মোক খুদা হৈছিল যে মই কেনেকৈ মোৰ দিনটো পাৰ কৰোঁ কি কৰোঁ গতিকে মই দেখাবলৈ চেষ্টা কৰিছোঁ যে মই কিদৰে আৰু কি কাম কৰি মোৰ সময়টো অতিবাহিত কৰোঁ ৰাতিপুৱাই মই শ্বুট কৰি আছোঁ প্ৰথম ৰাতিপুৱাটো মোৰ আৰম্ভ হয় ব্ৰাছ কৰি অবভিয়াছলি তাৰপিছত ঘৰ সাৰা হয় তাৰপিছত মই চাহ খাওঁ আৰু মই তলত বহি চাহ খাই বিৰাট ভাল পাওঁ এফালে গান বাজি আছে ৰাতিপুৱা সদায় মায়ে মোৰ ৰেডিঅ' বজায় সেইটো আমাৰ সদায় ৰুটিন হয় সদায় ৰাতিপুৱা গান লগোৱা হয় আৰু গান শুনি শুনি আমি চবে কামবোৰ কৰোঁ কাপোৰ মেলি মোৰ মায়ে ভিডিঅ'টো কৰি আছে মোক সহায় কৰি আছে যাতে মই দেখা পাওঁ যে মই দিনটো কি কৰোঁ বহুত কাম কৰা নহয় বাৰু ঘৰটো সাৰা হয় ৰাতিপুৱা আৰু কাপোৰ মেলা হয় বাচন যোনখিনি থাকে সেইখিনি ধোৱা হয় তাৰ বাহিৰে ষ্টুডিঅ'তে প্ৰায় মোৰ সময় যায় মই মিউজিকৰ কামত যি পাৰোঁ কৰোঁ মিউজিকৰ কাম লগতে আপোনাৰ মোৰ নিজৰ দুপৰীয়া আৰু ৰাতিৰ সাজ মই দেখাম মই কি খাওঁ আজি মই দেখাম যে মই দুপৰীয়া প্ৰায় নিজৰ কাৰণে কি বনাওঁ প্ৰায় গাখীৰ খাওঁ নহ'লে কণী খাওঁ নহ'লে গাখীৰ আৰু কণী একেলগে খাওঁ নহ'লে অকল দালি খাওঁ বা কণী আৰু চব্জি খাওঁ তে মই দেখুৱাম মই কি খাওঁ কিন্তু সদায় সলনি হৈ থাকে কিন্তু গাখীৰটো প্ৰধান কিবা খাওঁ নাখাওঁ গাখীৰটো থাকে বহুতে ভাবে যে মই ভাত নাখাই ডাইটিং কৰি আছোঁ তে মই এতিয়া আপোনালোকক দেখাম যে মই গাখীৰটো কেনেকৈ বনাওঁ মানে গাখীৰটো ৰেডিমেড হয় আৰু লগত গাখীৰৰ লগত কি মিলাওঁ য'ত আপুনি দেখি গম পাব যে ভাত নোখোৱাকৈ মানুহ কেনেকৈ শকত হৈ থাকিবলৈ পাৰে তে এইটো ব্লেণ্ডাৰ হয় মই ইয়াতে অলপ বৰফ লৈ আহি আছোঁ এইখিনি হ'ল বৰফ ইয়াতে মই ডিম দুটা কল মই ডালচেনিৰ পাউডাৰ অলপ মিলাওঁ মই অলপ ডালচেনিৰ পাউডাৰ মিলালোঁ আৰু অলপ চকলেট পাউডাৰ মই মিলাম এটা স্পুন এইখিনি গাখীৰ মই দিলোঁ ইয়াতে আৰু এতিয়া মই এইটো ব্লেণ্ডাৰত দিম এইটো প্ৰিয় খাদ্য সদায় পিছে কল নিদিওঁ দেই মই কেতিয়াবা এনেই প্লেইন গাখীৰটো খাওঁ আৰু গাখীৰ যেতিয়া মই লওঁ চেনি নিমিলাওঁ ইয়াতে মই এতিয়াও চেনি দিয়া নাই কাৰণ বাকী যি বস্তু দিছোঁ চব মিঠাই হয় দুপৰীয়াৰ খাদ্য পিছে অকল এইটো নহয় দেই আৰু আছে কেতিয়াবা অকল এইটোৱে হৈ যায় কেতিয়াবা বেলেগো বনোৱা যায় আৰু বিশেষকৈ বেলেগবোৰ মোৰ এতিয়াহে বনোৱা হৈ আছে লকডাউনৰ সময়খিনিত কাৰণ ষ্টুডিঅ'ত কেতিয়াবা গোটেই দুপৰীয়াটো গোটেই আবেলিটো থকা যায় গতিকে সম্ভৱ নহয় মই লৈছোঁ পিঁয়াজ এটা বন্ধাকবি আৰু এইটো আমাৰ ঘৰত হোৱা কেপচিকাম হয় যোনটো মই চাগে খুব বেছি সোনকালে ছিঙি দিলোঁ নেকি কাৰণ এতিয়া সেনেকৈ কেপচিকাম কিনিবলৈও পৰা নাই কেতিয়াবা ব্ৰকলি থাকে ফুলকবি মই খাওঁ লগত গাজৰ থাকে কিন্তু বৰ্তমান সেইবোৰ নাই গতিকে যি আছে মই সেইখিনিৰে খাম ইয়াতে মই মাকৈ লৈছোঁ আৰু এইকেইটা চয়াবিন পেটি হয় দুটা মৰম লগা কণী নিমখ আৰু এইটো এটা ৰেডিমেড যোনটো মছলা থাকে এড কৰা সেইটো এইখন এটা টিকলু চাই টাৱা লৈছোঁ মই আৰু যিহেতু মই চব নিজে কৰি আছোঁ গতিকে মাজে মাজে কেমেৰাটো খেলি মেলি হ'বলৈ পাৰে মই চব্জিখিনি কাটিম এতিয়া মই পিঁয়াজখিনি ডাঙৰ কাটিছোঁ মই সৰুৰ পৰা পিঁয়াজ এনেকৈ ক'ৰবাত পেলাই লৈ কাটি ভাল পাওঁ
তেতিয়া মই নাজানিছিলোঁ যে স্লেট বৰ্ড ব্যৱহাৰ হয় তেতিয়া সৰু আছিল তে মই থালিটো উল্টাই লৈ পিনে তেনেকৈ কাটিছিলোঁ গতিকে অভ্যাসটো থাকি গ'ল আপোনালোকে চাগে ভাবিছে কি বনাই আছে একো নাই মই নাজানো কিয় মই এনেকৈ বহুত বছৰৰ পৰা খাই আছোঁ আৰু মই ভাল পাওঁ এনেকৈ খাই কেতিয়াবা ৰিফাইন দিওঁ কেতিয়াবা মিঠাতেল দিওঁ অলপ অলপ গৰম হৈছে মই অলপ নহৰু দিম তেলত পিঁয়াজ আৰু সৰু সৰুকৈ কটা কেপচিকামখিনি দি দিছোঁ বুলি কয় অলপ জালুক ইয়াতে মই কৰ্ণখিনি এড কৰিম মই এতিয়া বন্ধাকবিখিনি দি দিম দেখা পাইছে চাগে এতিয়া মোৰ সৰুকৈ মোবাইল ষ্টেণ্ড এটা আছে ষ্টেণ্ডটো বৰ ভাল হৈ থকা নাই যাৰ কাৰণে মই বাৰে বাৰে কেমেৰাটো মিলাই থাকিবলগীয়া হয় সেইকাৰণে এবাৰতে বস্তুবোৰ দেখাবলৈ পৰা নাই মই বন্ধাকবিখিনি একদম সিজিবলৈ নিদিওঁ অলপ যে মচমচীয়া হৈ থাকে মই সেই ভাতটো ভাল পাওঁ গতিকে এতিয়া মই দিম নিমখ এইটো বালছামিক ভিনেগাৰ বুলি কয় আঙুৰেৰে বনোৱা ভিনেগাৰ হয় সেইটো মই অলপ দিম এতিয়া মই এইখিনি বস্তু প্লেটত উলিয়াই দিম এইখিনি হ'ল চব্জি খাই আৰু ভাল লাগে যেতিয়া ব্ৰকলি থাকে মাছৰুম থাকে এতিয়া লকডাউন যিহেতু বহুত বস্তু সম্ভৱ হোৱা নাই চয়াবিন দিওঁ এতিয়া চয়াবিনৰ কিছুমান পেকি পায় সেইখিনি অলপ তেলত ফ্ৰাই কৰিম এতিয়া বনাম কণী হয় মই অমলেট নবনাম মই পৌচ বনাম গতিকে ডাইৰেক্ট তেলত সানিলোঁ এইটো মোৰ লাঞ্চ হয় মোৰ দুপৰীয়াৰ খাদ্য এইটো মোৰ কেতিয়াবা ৰাতিৰ সাজু হয় প্ৰায় একেখিনি খানা কেতিয়াবা ৰাতিও হয় কেতিয়াবা দিনতো হয় কিন্তু এবাৰে হয় বৰ্তমান মই মোৰ ষ্টুডিঅ'ত আছোঁ দুবৰী ষ্টুডিঅ' মই আপোনালোকক দেখাম মোৰ ষ্টুডিঅ'টো এবাৰ প্ৰায় লকডাউন নাথাকোঁতেও ষ্টুডিঅ'ৰ ভিতৰতে কাম কৰি থকা যায় কিন্তু লকডাউন নাথাকোঁতে কিছু বস্তু বেলেগ আছিল যেনেকৈ বহুত কাম কৰা পাছত আমি চাহ খাবলৈ ওলাই যাওঁ বা অন্য কামবোৰতো কেতিয়াবা ওলাই যোৱা যায় কিন্তু এতিয়া ডিফাৰেঞ্চটো কি হৈছে এতিয়া মই ষ্টুডিঅ'তেই থাকোঁ ৰাতিপুৱা মই আৰম্ভণি কৰি মোৰ যোনখিনি সাধাৰণ কাম আছে সেইখিনি কৰি উঠি মই ষ্টুডিঅ'ত যাই বহোঁ দুপৰীয়া সাজটো খাবলৈ যাওঁ যোনটো মই আপোনালোকক দেখাইছোঁ অলপ আগতে তাৰপিছত অলপ মাৰ লগত উঠি মই ষ্টুডিঅ'ত যে এবাৰ বহোঁ তাৰপিছত ডাইৰেক্ট ৰাতিয়ে ঘৰলৈকে যাওঁ কেতিয়াবা ৰাতিপুৱাও হৈ যায় কামৰ নিচাত কেতিয়াবা গম পোৱা নাযায় কাম বুলি ক'ব গ'লে নিজে কিছু মিউজিক এৰেঞ্জমেণ্ট কৰাৰ এটা চেষ্টা কৰি আছোঁ অলপে শুনাইছোঁ কাম চলি আছে মই যেহেতু পাৰ্গত নহয় সেইকাৰণে যোনটো কাম কাৰোবাৰ এঘণ্টা লাগে মোৰ ৩-৪ দিন লাগি যায় আৰু লকডাউনত ঘৰৰ লগত বিশেষকৈ সময় কটোৱা হৈছে বিশেষকৈ মাৰ লগত মাৰ আগৰ পৰাই খুব কমপ্লেইন থাকে যে তুমি মোক সময় নিদিয়ে এতিয়া সময় এতিয়া ঘৰত আটাইতকৈ বেছি সময় দিয়া হৈছে মই আটাইতকৈ বেছি মোৰ মাৰ লগতে সময় কটাই আছোঁ মই পেহী হ'লোঁ গতিকে তাইৰ লগতো বহুত সময় কটাবলৈ পাইছোঁ মই গতিকে মই অত্যন্ত সুখী সেইটোৰ কাৰণে तो कौन है सबके हाय दिया बेबी কোৱা মই ক্ৰিষ্টিনা নহয় সৰি কোৱা মই ক্ৰিষ্টিনা এতিয়া মায়ে টিভি চাই আছে মা আৰু মই এনেকৈ প্ৰায় একেলগে বহি টিভি চাওঁ আমি দুয়োটাই লগতে কিতাপ মই স্কুলীয়া কলেজীয়া কিতাপ পঢ়ি একদমেই ভাল নাপাইছিলোঁ পৰীক্ষাৰ লগত জড়িত যিকোনো কিতাপ মই পঢ়ি ভাল নাপাইছিলোঁ কিন্তু এনেই কিতাপ মই বেয়া নাপাওঁ তো এতিয়া কিছু কিতাপো পঢ়া হৈছে আৰু কেতিয়াবা ষ্টুডিঅ'ৰ কামৰ মাজত অলপ দেৰি আকৌ গান শুনো খোজকাঢ়ি তেনেকৈ মোৰ দিনটো যায় তাৰপিছত বাকী ষ্টুডিঅ'ৰ পৰা যাই মই ৰাতিৰ সাজটো খাওঁ
মাৰ লগত ৰাতি মই গান শুনো মোৰ দিনটোৰ বিষয়ে জানিব বিচাৰিছিলে মই দিনটো কেনেকৈ অতিবাহিত কৰোঁ গতিকে মই অলপ অলপ চেষ্টা কৰিছোঁ দেখাবলৈ যে মই কি কৰোঁ অলপ অলপকৈ আৰু মই আশা কৰোঁ যে আপোনালোক সকলোবোৰ ঘৰত সুৰক্ষিত আছে আৰু নিজৰ পৰিয়ালৰ লগত সময় অতিবাহিত কৰিছে বহুত কম মানুহে এনেকৈ ঘৰত সোমাই থাকিব পাৰে আৰু এতিয়া সেইটো চাগে বহুত ডাঙৰ চেলেঞ্জ হৈ গৈছে যোনখিনি মানুহে সদায় বাহিৰত ওলাই যাই থাকে বা ঘৰত বৰ বেছি থাকি ভাল নাপায় তেওঁলোকৰ কাৰণে অলপ অসুবিধা হৈছে কিন্তু মই ভাবোঁ এইটো এটা ভাল অভ্যাস হয় কৰোনা ভাইৰাছে আমাক এই প্ৰেক্টিছটো দিলে আৰু এতিয়া ঘৰত থাকি বহু কিছু নকৰা কাম আমি কৰিবলৈ সময় পাইছোঁ মই ভাবোঁ আপোনালোকেও আপোনালোকৰ ভালপোৱা কামবোৰ কৰিবলৈ চেষ্টা কৰিব পাৰে আশা কৰোঁ আপোনালোক চবে ভালে আছে মই দেখাব চেষ্টা কৰিলোঁ মই দিনটোত কেনেকুৱা কি কৰোঁ আশা কৰোঁ আপোনালোকে ভাল পাইছে তে বিদায় লৈছোঁ ষ্টে ছেফ ষ্টে হেল্ডি এণ্ড ফাইট COVID-19 থেংক ইউ